তই মোক এটা কথা কচোন বাৰু, তই স্কুললৈ আহি থাকোঁতে বুঢ়া মানুহ এটাৰ লগত কিয় কাজিয়া কৰি আছিলি? এনে নকবি বে বন্ধু, বুঢ়াটো তোৰ পাগল মোকো পাগল বনাই আছে। কিয়, কি কৰিলে সি? মই ৰাস্তা দি খোজকাঢ়ি গৈ থাকোঁতে সি চাইকেলখন লৈ পেলাই মোক খুন্দা মাৰিছে। তাৰপিছত মোক কি চকুকেইটা বন্ধ কৰি দি থৈছা নেকি? তই কচোন বাৰু, চকু বন্ধ কৰি দিব পাৰি নেকি? তাৰপিছত তই কি কৰিলি? তাৰপিছত মানুহটোক কৈছোঁ চাইকেলখন চলাওঁতে হেলমেট এটা পিন্ধি ল'বি, কামত দিব। কোনদিনাখন সি মৰিব ঠিক নাই। নমস্কাৰ। কি খবৰ তোমালোকৰ? নিপু, তই মোক এটা কথা কচোন বাৰু, কি চৰাই উৰিব নোৱাৰি? মৰি যোৱা চৰাইটো উৰিব নোৱাৰি নহয়। বা এহঁতক কথা ক'বই নোৱাৰি, উত্তৰ এটা মিলাই পেলাই দিবই আৰু। দে হ'ব বাৰু, ঠিক আছে। বুদ্ধা, তই মোক এটা কথা কচোন বাৰু, বিশ্বকৰ্মা যে পূজা আহি আছে, পোনপ্ৰথমে তই কি ধুবি? বা তই 2 মাহমান গা ধুৱাই নাই, তই কেনেকৈ আছ? দে হ'ব বাৰু, ঠিক আছে। মই কথা এটা ক'ম বুলি ভাবিছোঁ আপোনাক। বাৰু কি কথা, কৈ যা। আপুনি OLX মানে কি জানে? অঁ জানো, ছেকেণ্ড হেণ্ড বস্তু কিনিব পাৰি। সেইটোৱেইটো কথা, মই কি হ'ল কালি আপোনাক কৈ আছোঁ দেই। মোৰ মানে এটা জাঙি আছে, গোটেইডাল ফটা। এই ফটা জাঙিটো OLXত দি দিলোঁ। দাম বেছি ৰখা নাই, মাত্ৰ 150 টকা ৰাখিছিলোঁ। তলত লিখি দিছোঁ মানি প্ৰব্লেম, ব্ৰেণ্ড নিউ কণ্ডিশ্যন বুলি। বা তই মানুহ মাৰি দিবি দেই, OLXত জাঙিয়া বিক্ৰী কৰিছ তই? চাই দি চাইছিলোঁ আৰু, ফটা জাঙিয়াটোনো কি কৰিম। দে হ'ব দে বাৰু, ঠিক আছে। থেকেৰা চাওঁ এইফালে উঠি আহ। কওক ছাৰ, কিয় মাতিছিলে? তই বিষয় এটাৰ ওপৰত ব্যাখ্যা কৰি দিব লাগে। ছাৰ, কি বিষয়? তোৰ আজি বিষয়টো হ'ল, বেলগছ অকল বাবুনেহে কাটিব পাৰে কিয়? তই এই বিষয়টোৰ ওপৰত ব্যাখ্যা এটা কৰি দিব লাগে। পাৰিবি নোৱাৰ? ছাৰ, হাঁহে পাৰে, মুৰ্গীয়ে পাৰে, মই কিয় নোৱাৰিম? পাৰা যদি কৈ যা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম থেকেৰা। ছাৰে যোনটো বিষয়ৰ পৰা মোক এখন ব্যাখ্যা কৰিব দিছে, বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো হ'ল, বেলগছ অকল বাবুনেহে কাটিব পাৰে কিয়? এই বিষয়টো বহুত মানুহে জানে, যোনসকলে নাজানে মই সেইসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে মনোযোগ দি শুনি যাব। ঐ তহঁতে ভালকৈ শুনি যাবি, ঠিক আছে? প্ৰাচীন কালৰে পৰা বেলগছ মানৱ জীৱনৰ অতি লাগতিয়াল। ইয়াৰ পাত, ফল, আনকি শিপাতো ঔষধিৰ গুণ আছে। মানুহে যদি ইয়াক কাটি সৰি কৰি পুৰি পেলায়, তেন্তে এটা সময়ত এই গছ নাইকিয়া হৈ যাব। সেয়েহে যিসকলে পূজা পাতল কৰে, তেওঁলোকে প্ৰচাৰ কৰিলে যে অকল ব্ৰাহ্মণৰ অবিহনে এই গছ কোনেও কাটিব নোৱাৰে। ইমানতে কৈ মোৰ মহাগুৰু মৃদুলা নাম লৈ আজি ব্যাখ্যাখন সামৰণি মাৰিছোঁ। টিং টং। ছাৰ, মোৰ ব্যাখ্যাখন সমাপ্ত হ'ল। বা থেকেৰা, তই ইমান ধুনীয়াকৈ ব্যাখ্যাখন ক'ব পাৰিলি, মই বহুত আনন্দিত। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ, তহঁতে চব ঘৰ গৈ যা। ঐ বল।